Hello guys, welcome back to my YouTube channel. Guys, আমি এটা বগুড়ি খাবলৈ গৈ আছো মজুলিলৈ আৰু আপোনালোকৰ পৰা ভিডিওটো পুৰা কন্টিনিউ চাই থাকক আৰু মোৰ লগত আছে আমাৰ তাপস স্যাৰ। হাই বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো। মানে আমাৰ গাঁৱত থকা বগুড়ি কিডাল মানে মৰি গেল, এটা সেইকাৰণে আমি মজুলিলৈ চাবা খাবলৈ যাই আছো বগুড়ি। আৰু গাইজ আমি এটা আহি পালো উপৰি চক। উপৰি চকৰ কোনটো চাইডে যাবি? দেওবৰীয়া বজাৰ হৈ আছে। কোনটো চাইডে যাবি উপৰি চকৰ? সিধা দেওবৰীয়া বজাৰ আছে। দেওবৰীয়া বজাৰ হৈ আছে। আমি এতিয়া চিধা যাব লাগিব, তাৰপিছত ক'লৈ যাম এতিয়া? এতিয়া আমি বৰ্তমান যাম মজেলি। আৰু আপোনাৰ চাই দিয়ক, আপোনালোকৰ বনজলি তেল লাগে নেকি? বনজলি তেল এইটো চব পাব, ইয়াতে পাব। চাই আহিছি একো নাই, হাঁহিব দিয়ক। এইটো হ'ল বাবাধাম মন্দিৰ, শিৱ বাবা ন? আৰু ইয়াতে পানী চানী হয়। এইফালে যায় নেকি? এইফালে যাওঁতো, কোনফালে যায় নাই যাওঁতো এতিয়া মই কপল কোনফালে দি কপল দি এইবাৰ এইফালে যাবি নে? যোনফালে ৰাস্তা ভাল এইফালে বল, মানে যোনফালে যাই ভাল লাগিব এইফালে দি বল। আপোনালোকক মাকৈ লাগিলে আৰু আপোনালোকক যদি মাকৈ লাগে, এইয়া মাকৈ খেতি কৰিছে ইয়াত, মাকৈ খেতি এইবিলাক পুৰা চাপ্লাই হৈ যাব। এইবিলাক মাকৈ খেতি আৰু ইফালেও আছে এইবিলাক মাকৈ খেতি। চাওকচোন বহুত আছে, বহুত। এইফালে মাকৈ লাগিছে। এইফালে দাদা লগ পালো, দাদা এটাই দাদা ভালনে? এই ব্লগ এটা বনাব আহিছো আৰু আমি এতিয়া। হয় যাওঁ দিয়ক দাদা। আমি এনে আৰু জাগা ফুৰো আৰু এইবিলাক মাকৈ খেতি কৰিছে। আৰু এই বগৰী গছ পালো যায়, এই বগৰী গছ ইয়াৰ পৰা ষ্টাৰ্ট। এইডাল বগৰী গছ, এইডাল বগৰী আছে, বগৰী লাগি আছে। চাওক বগৰী বাৰু লাগি আছে, পকি আছে। এতিয়া আমি আগেদি সোমাই দিয়া সেইটো এইখন দলঙেদি যাব পাৰি, কিন্তু কোনফালে বা প্ৰকল্প এইফালেদিও যাব পাৰি, কোনফালেদি বল আৰু ভাল জেগা। আমি সেইফালেদি যাওঁ, এইফালেদি জেগাখিনি দেখাই দিলো আৰু ৰাইজক। আৰু গাইজ জেগাটো চাওক একবাৰ। এই নহয় ইনকে যাবলৈ, কোনফালে? ইনকে যাব। এইফালে যাব নালাগে, কিয়া? আমি এইফালেদি যাওঁ। ইফালেদি যাই চিন পাই নাপাতা, এইফালেদি যাওঁতে দেৰি লাগব। আৰু গাইজ এইটো ৰাস্তাৰ পৰা আমি ঘূৰিলোঁ। এতিয়া মানে আমি এইটো যে ৰাস্তাটো, এই ৰাস্তাটো যাম। মানে এনেকৈ অলপ দূৰ হয়, এনেকৈ যাম। এনেকৈ অলপ ওচৰ, আৰু এনেকৈ গ'লে মানে বহুত ধূলা চুলা খাব লাগে, সেইকাৰণে এনেকৈ যাম এতিয়া। এইখন হ'ল গৰুগুটি হাই স্কুল হয়, এইখনে হ'ল গৰুগুটিৰ হাই স্কুল। চাওক আপোনালোকে। আৰু গাইজ চাওক ইফালে বেহাৰৰ খেতি কৰিছে পুৰা। চাওক গোটেই পথৰ খানে বেহাৰৰ খেতি, গোটেই বেহাৰ পথাৰ। যেতিয়া ফুল ফুলে ইমান ধুনীয়া লাগে, চাওকচোন পুৰা গোটেই পথৰ খানে বেহাৰ। চাওক আৰু ইফালে ফুলি আছে অলপ অলপ, আৰু ইফালে ফুলবিলাক মৰি গ'ল ন? এই ফুলবিলাক মৰি গ'ল, যেতিয়া ফুলি থাকে কি ধুনীয়া লাগে। চাওক গোটেই পথৰ খানে বেহাৰ। আৰু ইফালে মাকৈ খেতি। আৰু দেখিছেনে প্ৰকল্প। ইয়াৰ পৰা বাৰু জুম কৰিব নোৱাৰি, মোৰ কেমেৰাটো বহুত ভাল নহয়, আৰু আপোনালোকক ওচৰত যাই দেখাম। আৰু এইফালে মাকৈ খেতি, আৰু এইফালে হ'ল বেহাৰৰ খেতি। আৰু আমি এতিয়া গৈ আছো, আৰু এইখন হ'ল প্ৰকল্পৰ গেট। চিনিব পাইছে নাই? আৰু আমি এতিয়া সোমাই গ'লো। আৰু ইফালে মাকৈ খেতি, ইফালেও মাকৈ খেতি, আৰু মাকৈ ফুলিব ধৰিছে। আৰু এই মাকৈ ফুলে নহয়, লাগিছে গাইছে। এই চাওক মাকৈবিলাক লাগিছে। এই মাকৈ লাগিয়ে গৈছে। চাওক মাকৈ লাগিছে। আৰু ইফালে মাকৈ চাওক কিমান খেতি কৰি চাওকচোন। আৰু ইফালেও মাকৈ খেতি। এনেকুৱা খেতি এখন যদি কৰিব পাৰোঁ গাইজ, পইচাৰ মালিক বনি গ'লে মালিক। এই গিয়ে পুখুৰী, এই বাই ইয়াত ফটো বেলেগ বোৰ এটা পাৰি নদীত বোলে। এইটো কি বেলেগ ধৰণৰ বস্তু দেখোন? নে নাও নে কি খান? নাও বেলেগ ধৰণৰ বনাইছে বে। এয়া নেকি প্ৰকল্প? ইয়াতে মানে কি হয়? এতিয়া বৰ্তমান ইয়াত গৰু আছে, গৰু ছাগলী আছে, সেইবিলাক ৰাখে। তাৰপিছত ইফালে বৰ্তমান এইগিলা মাকৈ যি লগাইছে প্ৰকল্পৰ মাকৈ। আচ্ছা, প্ৰকল্পৰ মাকৈ। এটা মানুহ আছে, এইবিলাক দৰমহা দি ৰাখিব, 10-12,000 টকা দি দিয়ে মাহিলী। সেয়া খেতি চেতি কৰে আৰু খেতি কৰে। এইবিলাক তিল, বিহুৰ টাইমত তিলটো লগাই, তিলটো বেছি দিলে। এইফালে মাকৈ, আৰু এইফালেও মাকৈ। আৰু এইফালে ককাহঁতো গৈ আছে, ক'ত বা গৈ আছে। আৰু ককাহঁত ক'লৈ গৈ আছে আমি কিন্তু নাজানো। ককাহঁত এইয়া ভিডিঅ' এটা বনাব আহিছোঁ আৰু। হয় ক'লৈ যাই আছে আপোনালোক?
হয় হয় আমিও তালৈ কি ৰাখিছে কেনেকুৱা কি ধৰণৰ বস্তু হয় হয় বিভিন্ন হেৰি আৰু হয় হয় গৰু ফাৰ্ম আছে হয় হয় এই হাঁহৰ ফাৰ্ম আছে মানে সেইবিলাক আমি চাম বুলি আমি অলপ চাব লাগিছোঁ আমি অলপ চাব লাগিছোঁ। হয় 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 গাইজ এণ্ট্ৰিটো কৰিবলৈ ভিতৰত সোমাই আহিলোঁ প্ৰকল্পৰ আৰু এইবিলাক ককাটো সোমাল ককাটো এণ্ট্ৰি নকৰাকৈ আহিলোঁ গাড়ী নাই লাহে লাহে লাগি থ'লে আৰু লাহে লাহে আৰু ইয়াতে কি আছে ইয়াতে গৰু আছে নেকি গৰু ৰখা হৈছে বৰ্তমান গৰু নাই গৰু চৰাবলৈ লৈ গৈছে না আৰু গাইজ ইয়াতে ৰাখে গৰু আৰু ইয়াতে ৰাখে মানে গৰু এতিয়া বাৰু বৰ্তমান গৰুবিলাক নাই বাৰু গৰুবিলাক মানে ইয়াতে বান্ধি থ'ব নোৱাৰে না ইয়াত আকৌ ঘাঁহ চাহ খুৱাব যাব লাগে আৰু এইবিলাক চাফাই কৰি আছে ভিতৰত বা মিচিং লগাই চাফা কৰি আছে আৰু এইবিলাক ঘৰ হয় ইয়াত মানে কাম কৰা মানুহবিলাক থকা এইবিলাক ট্ৰেক্টৰে দিয়ে এইবিলাক চহাই মানে এইবিলাক খেতি কৰে আৰু এইবিলাক এতিয়া কি দেখা পাইছে গাড়ী ইয়াত আৰু দুগুণ আছে আৰু আছে বাৰু ইয়াতে আৰু এতিয়া এনেকৈ গৈ আছোঁ আৰু আপোনালোক আহিব গাইজ বহুত ধুনীয়া লাগে বিৰাশীখন গাড়ী গিৰাজীখন বা এয়া হ'ল হেৰি মাকৈ ভাঙা অঁ আৰু গাইজ আপোনালোকো আহিব বহুত ধুনীয়া গাইজ ধলপুৰ মন্দিৰলৈ যাব লাগিলে এইখন দলঙেৰে যাব লাগিব আৰু এই এনেকৈ গ'লে ধলপুৰ মন্দিৰলৈ যাব লাগে এই ধলপুৰ মন্দিৰৰ বৰ্তমান বাৰু বৰ্তমান এতিয়া নাযাওঁ আপোনালোকক এদিন লৈ যাম আৰু আপোনালোকে মোক ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু ভিডিঅ'বিলাক পাই থাকিব পূৰা এইখন দলং বনাই আছে ধলপুৰলৈ যদি যাব লাগে এই দলংখনেৰে গ'লে হ'ল নে নহয় এই গড়বলৰ দলংখন বাৰু বনাই আছে এতিয়া মানে চাৰিচকীয়া এনেকুৱা গাড়ী চাড়ী লৈ যাব পাৰিব এবাৰ আপোনালোকৰ ওচৰত যাই দেখাই দিম এইখন দলং বনাই আছে আৰু ইয়াতে এইবিলাক কৰ্মচাৰীবিলাকে ইয়াতে আছে বাৰু আৰম্ভ কৰি আছে আৰু গাইজ নালাগে আৰু গাইজ পিকনিক চিকনিক খাব আহিলে ইয়াতে আহিব বহুত ধুনীয়া চাওক এইখন দলংখন বনাই আছে ভালেই চাই দিব আগত ফটোশ্বুট কৰিম মই এইখানে হ'ল ধলপুৰত যোৱা দলং বনাই আছে আৰু এতিয়া একেই তাৰ পৰা হ'ব ক'ৰ পৰা হ'ব এই তাৰ পৰা হ'ব নেকি তাৰ পৰা হ'ব ইয়ে বনাই আছে আৰু এনেকৈ ক'ত যাব ইয়ালৈ হ'ব আৰু ধলপুৰ কোনটো চাইডে আছিল পাহৰিলোঁ নহয় এইটো চাইডে ন অঁ এইটো চাইডে আছে এইটো জেগাত মই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এই খুৰা ওচৰত লৈ যাম ৰ আপোনাৰ খুৰা দেখাম যাব খুৰা ওচৰত ব'ল খুৰাই খেদিব নেকি হা খেদিলে বেয়া হৈ যাব হ'ব এই নাই ওচৰলৈ বহুত ওচৰলৈ নাযাওঁ দূৰে অঁ আৰু গাইজ আমি এতিয়া ঘোঁৰাৰ ওচৰত গৈ আছোঁ ঘোঁৰা চাবলৈ অঁ ইফালে দেখিছেনে এইবিলাক ঘোঁৰা আৰু ইয়াতে এইকেইটাই নহয় বহুত আছে বহুত এই চাওক বহুত ওচৰলৈ যাব ভয় লাগে নহয় খেদাই বুলি এই দৰৱ চৰৱ লগাই বুজিছোঁ ইফালে সেই পোহনীয়া হয় নে আৰু এই হ'ল ঘোঁৰা এই চাইছেই ভাই একবাৰ আৱাজ এটা দি দিয়া আৰু এয়া হ'ল ঘোঁৰা উদ্ভাৱ বুলি কথাই নাছিল পুৰা কি ধুনীয়া জেগা পুৰা জংঘল পিকনিক প্লেচ আৰু কোনোবা যদি ইয়াতে আহিব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিলেই হ'ল মই লৈ আহিম এতিয়া আগুৱাই যাম আমি জেগা চাওক কোনফালে যাবি এতিয়া আগুৱাই যাম এতিয়া আগুৱাই যাম অলপ জংঘলৰ মাজেৰে আৰু আপোনালোকে চাই দিয়ক ধুনীয়াকৈ বগৰী খাব আছে গাইজ ভিডিঅ'টো এইখিনি আৰম্ভহে হৈছে আৰু আগত আছে বহুত আমি এতিয়া বগৰী ছিঙিম আপোনালোকক দেখাম পুৰা আমি পুৰা কি চালে বস্তু লৈ আহিছোঁ বগৰী খাবলৈ সেইবিলাক দেখাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো পুৰা কণ্টিনিউ চাই থাকক আবি চুৰুৱা ধোৱাই হয় নহয় ছাৰ এতিয়া বগৰী গছবিলাক দেখাই দিয়া এই আগত আছে বগৰী গছ চ' গাইজ চাই থাকক আপুনি এইবিলাক বগৰী হয় এইবিলাক বগৰী গছ বগৰী লাগিছে এইয়া এতিয়া কটা চটা আছে দেই আকৌ বহুত দূৰকে আমাৰ যদি ঘৰৰ গৰুটো লৈ আৰু বগৰী আমি এতিয়া গোটেইকেইডাল গছৰ পৰা এটা বগৰী ছিঙি খাই চাম মানে যোনটোৱে খাই ভাল লাগে সেইটোৱে আমাৰ আৰু গাইজ এতিয়া আমি পাই গ'লো বগৰীৰ তলি বগৰীত তল পাই আৰু মানে এতিয়া ইয়াতে বহুত গছ আছে এটা বগৰী মানে খাই চাম যোনটো খাই ভাল লাগে সেইটোৱে আৰু নহয় এই আমি সেইডালত যাম শুনা সৰু গাছত বোলা বগৰী বঢ়িয়া লাগে ভিডিঅ'টো চাই থাকক খাই লওঁ নে কি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব গাইজ পুৰা ভিডিঅ' পাই থাকিব এটা বগৰী খাই চাওঁ ৰ পকাটো আছে নেকি হ'লেও মই খাই চাওঁ ৰ এই বগৰীটো খাই চাওঁ ৰ মজা
জলকীয়া তলকীয়া খালি বঢ়িয়া লাগবে আৰু কি মজা লাগছি বে বগৰী খাই আৰু বগৰী অলপ ইফালে চৰ্দি তৰ্দি হৈ আছে আৰু খাই দিম আৰু বগৰী চগৰী একে মাল আহিছো নেকি মিঠা আছে কিন্তু বঢ়িয়া লাগছে খাই তই গাই চাই পাল লৈছ নে পকা বে ইফালে পকা আছে বে বগৰী পুৰা বগৰী পকি আছে খাই চাব লাগিব এটা কেনেকুৱা লাগে যোনডালে ভালকে পকি আছে বগৰী চাব পকা বগৰী পুৰা ঐ বে কি কম বে মজা লাগছি বে খাই ছাৰ আগে হেৰি কৰোঁ পাৰোঁ আমি এতিয়া আমি বগৰীটো পাৰোঁ আৰু আপোনালোকক দেখাম কিমান পাৰিম কিমান খাম এইবিলাক চব দেখাম লৈ যাম আৰু কিমান লৈ যাম মুখে পানী উলিয়াইছে খাওঁতে খাওঁতে আৰু ভিডিঅ'টো চাই থাকক গাইজ খাবলৈ আছে আমি পুৰা চালে বস্তু লৈ আহিছোঁ বগৰীৰ লগত খাবলৈ এইবিলাক দেখাই যাম ব'লক তেনেহ'লে ভিডিঅ'টো চাই থাকক আৰু আমাৰ ই পুৰা বগৰী পুৰা খাই আছে পুৰা ভাল ভাজি খাই পুৰা খাই আছে বগৰী গছ ইয়াতে কেইডাল আছে মই দেখাই যাম এডাল দুডাল 3ডাল 4ডাল 5ডাল 6ডাল 7 8 9 10 11 12 13 14 15 সেইটো লাইন সেইকাৰণে সিফালে বাগানখনতো গোটেই বগৰীয়ে বগৰী এতিয়া আমি এইডাল গছ আৰু এইডাল গছৰ পৰাই খাইছিলোঁ ইমান ধুনীয়া লাগছি খাই আৰু এইবিলাক খাব আছে আৰু এইফালে এইবিলাক বছৰ বগৰী চাইছোঁ ৰঙা হৈ আছে ৰঙা কোনে খাবি গাইজ বগৰী ৰঙা হৈ আছে বগৰী চাওঁ বগৰী চাওঁ বগৰীটো পাৰি লওঁ আৰু গাইজ চাওক পুৰা 1 পলিথিন বগৰী আমি লৈ ল'লোঁ আৰু এতিয়া এইটো বগৰী খাবলৈ লৈছোঁ আৰু ল'বা আছে বাৰু আৰু ল'ম বাৰু দুটামান এইটো আমি খাম এতিয়া চাওক পুৰা 1 পলিথিন বগৰী পকি আছে আৰু মানে বগৰীটো এনেকুৱা টেষ্টি আছে মানে টেঙাও আছে মিঠাও আছে ইমান ধুনীয়া মজা টেষ্টি পুৰা জলকীয়া তলকীয়া নিমখ চিমখ লগাই খাই থাক আৰু কোনে খুন্দি খাই ভাল পায় কওকচোন বাৰু মই খুন্দি খাই ভাল পাওঁ কিন্তু খুন্দা মানুহ নাই নহয় কোনোবাই কমেণ্ট কৰ নেক্সট বাৰ খুন্দা কাৰণে লৈ যাম বগৰী এতিয়া আমি ইয়াতে বহি পেলাই ধুনীয়াকৈ বগৰী খাম এই জেগাখিনি বহি ল'ম এতিয়া বগৰীটো আমি থৈ ল'লোঁ আৰু গাড়ীত অলপ বস্তু আছে সেইখিনি ওলাই দিওঁ আৰু ছাৰ তুমি বস্তুখিনি ওলোৱা আৰু গাইছা ইয়াৰ জলকীয়া নিমখ চৌদা জোৰা থাকিলে বেছি ভাল লাগিলে হ'লেও এনেকৈ সাজ আছে দে তুমি বঢ়িয়াকৈ খানা এতিয়া ইয়াত তুমি খানা মই ভিডিঅ' নাই তুমি খানা ভিডিঅ'ত সোমোৱাব লাগিব এই আমাৰ এতিয়া আমাৰ ছাৰে এতিয়া বঢ়িয়াকৈ জলকীয়া সানিব ইয়াৰ হাতত ধৰিব এনেকুৱা ধৰিব মই নাহানো হয়নে নহয় বঢ়িয়া খানা আৰু এইফালে ভাঙি আছে আৰু এনেকৈ দি আছে এটা গুড়া কৰি দি আছোঁ গুটিটো উলিয়াই দি জলকীয়া আছেতো গাইছ এনেকৈ ল'বা লৈ কেনে এতিয়া ভাঙি দিয়া তুমি দিবা লৈছা কিন্তু ভাই চাওঁ মুখত চাওঁ চালিয়া দিমা লৈছা কিন্তু ইয়াৰ হাতত নধৰে আৰু এনেকুৱা দিমা লৈছে বগৰী খোৱা ভিডিঅ' বাইদেউহঁতে চাই থাকিব নহয় কোন বাইদেউহঁতে চাব নহয় চাব চবে চাব কিন্তু হেৰি কৰিলেই হ'ল গাইছ লল গাবিয়া গাইছ গৰুসুতি পকল ওলাই আহিবি বগৰী খাবি আৰু চিন্তা বোলে ইয়াক আমাৰ ছাৰক কণ্টেক্ট কৰিবি নহ'লে মোক কণ্টেক্ট কৰিলেই হ'ল আমি লৈ আহিম একদম মই হাজিৰ জলদি কৰা মোৰ জিভাৰ পানী লৰচৰ কৰে বগৰী তোমাক দেখা পালে বগৰী খাব লাগিব এটা মই আগতে লৈ লওঁ হাই তুমি এটা খাই দেখাচোন বুঢ়া বুঢ়ীয়ে খাই দেখুৱা এনেকৈ ল'বা গাই জলকীয়া লগাই লোৱা এনেকৈ ল'বা এনেকৈ ধুৱা জলকীয়া ল'বা এনেকৈ ল'বা বাহ টেষ্টটো ক'বা বঢ়িয়া চলাই লৈছি নাই গাইছ বঢ়িয়া বহি লোৱা একদম বহি লওঁ এতিয়া আমি বঢ়িয়াকৈ আৰু গাইছ এতিয়া বঢ়িয়াকৈ বহি লৈছোঁ আৰু এইটো বগৰী চাওঁ বগৰীটো বঢ়িয়াকৈ খাম এইফালে জলকীয়া লগাই লৈছোঁ এই কেমেৰাটো ভাল নহয় ইমান বেছে নাপাবিয়া গাইছ নে কি চালিয়া মজা জলকীয়া মই খাব নোৱাৰোঁ কি কোৱা এই জলকীয়া গাইছ জলকীয়া বেয়া জাৰা আছে মুদুকি কেমেৰাটো মুদুকি কৰি দিয়া পানী বটল এটা লৈ ওলাইছোঁ
এই বেয়া খাইছা তোৰ জলকীয়া এই বোলে খাই দেখোন এটা জলকীয়া জলকীয়া দেখা বঢ়িয়া চ' গাইছ এনেকৈ ল'বা এনেকৈ লৈ এনেকৈ ল'বা ভেৰি নাইচ একদম মজা জলকীয়া যাৰ বহুত আছে কিন্তু মই খাবই পৰা নাই জলকীয়াটো পেলাই বগৰীটো পেলাইছোঁ জলকীয়াটো ক'ত বেয়া পেলালোঁ আৰু গাইছ এটা বহি লৈছোঁ আমি এতিয়া আৰু বগৰীটো খাই দিওঁ পুৰা বগৰীটো খাই দিয়া হৈ যাব ছাৰে আকৌ বগৰী জলকীয়া খাব নোৱাৰে গাইছ মইহে পাৰিম কিন্তু ছাৰে নোৱাৰে আমি মানুহে হ'ল জলকীয়া কিহৰ জলকীয়া খাম আৰু বগৰীটো খাই দিওঁ আৰু চাই থাকক খাই মজা লাগছে কিন্তু আৰু গাইছ আমি পুৰা বগৰী চগৰী খালোঁ আৰু এইকেইটা ৰৈছে ঘৰত লৈ যাম আমি এইকেইটা ঘৰত লৈ যাব লাগিব আৰু দুটামান আৰু ছিঙিব লাগিব আৰু গাইছ ঘৰতো খাব লাগিব না পুৰা জলকীয়া জাৰ আয়াজ মানে কথা নুঘূৰা হৈ গৈছে মুখেদি বেয়া মাথা চাথা চুচিবি জলকীয়াই মোৰ আকৌ বহো নেকি যা খা খাব বহিলো ইয়াৰ মানে বগৰীকেইটা খাই ইমান ভাল পাইছে উঠবা ইচ্ছা কৰা নাই মোৰ খালোঁ হয় কিন্তু মোৰ অলপ মানে বেমাৰ চৰ্দি অলপ দেহাৰ বেমাৰ হৈ আছে সেইকাৰণে বহুত নাখাওঁ দেহাটো অলপ সুস্থ ৰাখিব লাগিব না তুমি খা আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কৰি দিব ছাবস্ক্ৰাইবটো কৰি থ'ব তেতিয়া আৰু মানে মোৰ ভিডিঅ'বিলাক পাই থাকিব আৰু মই মানে ভিডিঅ' আপলোড কৰিয়ে থাকিম আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'বিলাক কেনেকুৱা চিষ্টেম বনাব লাগে মানে এনেকুৱা বনাব লাগে আৰু মই ভাবিছোঁ পূৰা মানে গাঁৱৰ যিবিলাক মানে হেৰি আমি আৰু গাঁৱলীয়া মানুহ না গাইছ আমাৰ গাঁৱৰ এইবিলাক দেখাই যাম আৰু আপোনালোকে ভিডিঅ'বিলাক চাই যাব আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু ৰ'দটো পূৰা ধামাকা ৰ'দ দিছে সেইকাৰণে চকুটো ভালকৈ মিলিব পৰা নাই আৰু গাইছ আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব ছাবস্ক্ৰাইবটো কৰি থ'ব নতুন ব্লগ তেতিয়া পাব আৰু গাইছ এয়াই হৈছে মাকৈ আৰু চাওক গাইছ ইমান ডাঙৰ খেতি এইখন মানে দেখা মানে ইয়াৰ পৰা তালৈ মানুহ দেখা নাপায় ইমান ডাঙৰ খেতি আৰু এইখন হ'ল মানে কিবা বেলেগ ধৰণৰ বনাইছে এইখন কি নাওৱে নেকি এইখন নাওখন চাওকচোন এই কি চিষ্টেম বনাইছে চাওক ড্ৰাম দিয়া এইফালে যাবা আৰু গাইছ এইখন হ'ল নাওখন কি চালিয়া বনাইছে মানে ড্ৰাম দিয়া বনাইছে এয়া উঠি চাওঁ ইয়াত ফটো চটো উঠিব লাগিব এতিয়া হাই ঘৰ লচি দেখোন এই ভাই আৰু সেই নাওখন চাওঁ ভাঙিটো নাযায় দ আছেনে এইটো দ আছেনে এই ব্যৱসায়টো বছৰ নাজানো আকৌ আৰু চাওঁ কি ক'ত আৰু গাইছ চাওঁ এইয়া হ'ল পানী কাউৰীৰ কণী পানী কাউৰীয়ে দিছে কণী আমি জোকোৱা নাই বাৰু পানী কাউৰীটো ক'ত পানী কাউৰীটো বাৰু ইয়াতে আছে থাকক দে আমি আৰু জোকোৱা নাই এইবিলাক জোকোৱা এই ভাং পৰিব যাবি দেই ভাই আৰু ইয়াত মানে পানী কাউৰীয়ে কণী পানী সাপেও দিব পাৰি ভাই সেইবিলাক ঠিক নাই কৈছোঁ এই সাপে দিলি বাহা বনে সিহঁতে দিওঁ সেইটো কাউৰীয়ে দিছে বা কিবা বেলেগ চৰাই দিছে আৰু এইটো হ'ল ঘৰ ইয়াতে মিচিং আছে নেকি চলোৱা কোনটো ক'তে এইটো হ'ল মাছ চাওক মাছটো মৰি আছে ডাঙৰ মাছ আছে ইয়াতে ইফালেও এটা মাছ মৰি আছে এইটো মাছটো মৰি আছে কি হ'ব মৰিছে ইয়াত এটা মৰি আছে আৰু এই তাতে এটা মৰি আছে মাছ ব'ল যাব আৰু ইয়াতে কণী দুটা আছে এইখিনি আহোঁতে লাহে আহিবি দেই কণী দুটা আকৌ পৰি ভাঙব ৰাহি যোৱা একদম আৰু গাইছ বান্দৰ চাওক বান্দৰ মাংগি ব'ল চাব ল'ৰা কিয়া এই খেলিবি নেকি জুচি নাই কৰ নৰা আকৌ ওচৰলৈ ব'ল আৰু গাইছ বান্দৰ চাওক এই সৰু চানা চাওক পিঠিত তুলি গৈছে
বল বল এখন কিবা লৈ আহিছি ইয়ে বিলাহী বিলাহী লৈ আহিছি বিলাহী লৈ আহিছি বল বল দুফালে বান্দৰ চাওক এই বিলাহী খাই আছে বল বল